আলুৱে মাংস দিছোঁ দিয়ক বাতি দিয়ক মাংসকে দিছোঁ। নমস্কাৰ, আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আৰু সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা আন্তৰিক শুভকামনা যাচিছোঁ। আৰু এতিয়া ৰাতিপুৱা 6টামান বাজিছে। এতিয়া মানে আজিতো গৰু বিহু হয়। গৰু বিহু আজি এতিয়া গৰু গা ধুৱাবলৈ যাব লাগিব। এতিয়া এইফালে বৰষুণ দি মানে অৱস্থা বেয়া হৈ গৈছে, হেৰি হৈছে। এতিয়া ইয়াতে বাৰাণ্ডাতে এতিয়া চাক চিলাই আছে, দেখিবলৈ পাইছে। এই চাক চিলাই আছে বাৰাণ্ডাতে। আৰু এইফালে বৰষুণ দি চাওকচোন, গোটেই চোতালবোৰ গোটেই পানী হৈ গ'ল। আৰু পোৱালি দুটামান আছে, এতিয়া কি আছে চাওক। মই কথা কোৱা দেখি হাঁহি আছে। আমাৰ ইয়াৰ বৰ্ডাৰ এই কি বুলি কয়, মাহ হালধি ইয়াত পিচিবলৈ লৈছে। আৰু এতিয়া গৰু গা ধুৱামগৈ, আপোনালোকক দেখুৱাই থাকিম, চাই থাকক ভিডিঅ'টো। আমাৰ গোহালি এতিয়া বৰ্ডাৰ গৰুকেইটাক মাহ হালধি সানি দিছে। এইজনী এইকেইটা গোহালিটো, এইকেইটা গৰু, এইকেইটা মাহ হালধি সানি দিছে। এতিয়া গৰু গা ধুৱাবলৈ যাব লাগিব। এটা ছাগলীকেইটা আছে, ছাগলীকেইটাকো সানি দিব। আমি এতিয়া গৰু লৈ গৈ আছোঁ গৰু গা ধুৱাবলৈ। সেইফালৰ মানুহ, সেইফালে ওচৰৰ চুবুৰীয়া চব মানুহ আহিছে। এইবাৰ মানে আমি পথাৰতে গৰু গা ধুৱাম বুলি ভাবিছোঁ। মানে এইবাৰ মানে যিহেতু বৰষুণ দি আছে বহুত কেইদিনৰ আগৰ পৰা, পথাৰত পূৰা পানী হৈ গৈছে। সেইকাৰণে আনকালেতো আপোনাৰ কি বুলি কয়, নৈত ধুৱাওঁ। দিচাং নৈখন ওচৰতে আছে, কিন্তু এইবাৰ নৈৰ পানী বহুত বাঢ়ি গ'ল। আৰু পথাৰতো যিহেতু পানী হৈ গ'ল, এতিয়া পথাৰতে এতিয়া মানে গা ধুৱাম বুলি আহিছোঁ। এতিয়া এই গৰু লৈ আহিছোঁ উলিয়াই। এই ওচৰ চুবুৰীয়া সকলো মানুহে লৈ আহিছে। সেইফালৰ পৰা দেখিছে, সেইফালৰ পৰা গৰু লৈ আহিছে। গৈ আছোঁ এতিয়া আমি দিনু ভাই মালিকান ব্লগ বনাইছে। ঘূৰাই দে। মাৰি লওঁ আকৌ, মাৰিব। এয়া আমি এতিয়া দেখিছে পৰিৱেশটো, আমাৰ গাঁৱৰ পৰিৱেশ, আমাৰ গাঁৱৰ পৰিৱেশ। এয়া আমাৰ দীপকটো, এয়া আমাৰ মানস কিবা এটা কৈ দিয়া। এয়া দেখিছে, ইয়াতে আমি মানে পানী আছে যদিও, যিহেতু পথাৰতে গৰু গা ধুৱালোঁ। এই গৰু সৈতে আহি পেলাই গুচি গ'ল। এতিয়া চব মানুহবোৰ আছে। এই পোৱালিকেইটা দেখিছেনে?
হেপী বিহু ৰঙালী বিহু কানা অচনা বাইদেউ নাই বাপা নহয় সেইটো পিন্ধি গ'লে থাকে মানে মোলে এইকেইটা আছে যুঁজাই কেলা কহুম কেইটা ভগাই ল'ম গোটেই কেইটাই দিবকে লৈছে মানুহকেইটাকো তুলিবি আকৌ তেতিয়া মোৰ দুটা হ'ল এতিয়া মানে তই ভগাটো হিচাপ কৰি থাকিবি 30টা কণী আছে 30টা কণী বিলাক কোনে কেইটা আছে সেইটো ভাগ কৰি লওঁ মই 12টা ল'লো এটা তেওঁ পালে এটা মই বেছিকে নামাৰিবি এইটো আপোনাৰ বেছিকে মাৰিলে আৰু এইকেইটা তই গৰু গা ধুৱাই আহি এতিয়া নিজেও গা পা ধুই এতিয়া ওলাই আহিছোঁ অকণমান আৰু এই নিচা হাতৰ লগত অকণমান কণী যুঁজালোঁ কণী যুঁজাই এতিয়া খিনি পালোঁ এতিয়া ঘৰলৈ লৈ গৈ আছোঁ আৰু বন্ধুসকল ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু আকৌ এবাৰ সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ ধন্যবাদ আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।